Hello guys, নতুন এটা ব্লগলৈ আপোনালোকক স্বাগত জনাইছোঁ শ্যামল কৰে। আজি যাম বজাৰলৈ। এই আমাৰ মমাই ননয় বৰ আচৰিত কামটো কৰি আছে। আমি গৈ আছোঁ বজাৰলৈ। হেল্ল' অসমবাসী ৰাইজ, আমি গৈ আছোঁ দেওবাৰ বজাৰ আজি আপোনালোকক আমি আমাৰ ইয়াৰ দেওবাৰৰ বজাৰখন দেখাম। সেইখনকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰাকখন ডাঙৰ বজাৰ প্ৰাক চাওক প্ৰাক এখন ফৰেষ্ট। ইয়াৰ মমাই আমাৰ গাড়ী চলাইছে, ড্ৰাইভাৰ। হেল্ল' অসমবাসী ৰাইজ, আজি আপোনালোকক দেখাম আমাৰ ইয়াত দেওবাৰ চাওক বজাৰ দিলে পালোঁ এখন দোকান চাওক। হেল্ল' অসমবাসী ৰাইজ, আজি আপোনালোকক দেখাম আমাৰ ইয়াত দেওবৰীয়া বজাৰ এখন বহে। ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি জকাই বজাৰ পালোহি। চাওক এইখন চাওক, এখন চাওক হোটেল গাৰ্ডেন। গৈ আছোঁ কৰক নকৰক তাৰ লগত কথা নাই নহয়। এই চাওক পালোহি বজাৰ ফাইনেলি। মানুহ গাহৰি মাংস আনিম। এখন চাওক জকাই আদৰ্শ জাতীয় বিদ্যালয় বজাৰ নি আছে। চাওক চানা দোকান। কাপোৰ চাওক, ৰঙালাও, মূলা, জাল চাওক, মাছ মাংস চাওক, চাওক ফুলকবি, বন্ধাকবি। তিতাকেলা বেছি নালাগে বাৰু, কেনেকুৱা কিমান দাদা? 20 টকামান দিলে। চাওক আমি মটৰ ল'লোঁ আধা কেজি। হৈ যায়। চাওক মাটিমাহ আৰু এনেকুৱা ফুল আলু, বিলাহী চাওক। এই চাওক বগৰী, লোকেল বগৰী। চব্জি লৈ হৈ গ'ল। এতিয়া গাহৰি ল'ম অলপ। এই চাওক মাছ, গাহৰি। খাবে আহি যাব ন, আহি যাব হেৰি নহয়, জানি থাকিব লাগিব এইটো পাই খাবে যাওঁ হেল্ল' বল খেলিবি নাই? যাবি আমাৰ আলু তুলিলে। আলু এই আমাৰ আলু কিবা এটা ক মাংস ল'লে
খেলি আছো নেকি বজাৰ কৰা হৈ গ'ল ঘৰত যাম বোলো ফাইনেলি বজাৰ কৰা হৈ গ'ল বহুত আছে মই খাই আছোঁ ফাইনেলি ঘূৰি আহিলোঁ বজাৰ পৰা এয়া পাব খাই আছোঁ যাবৰ মই চোৱা নাই আজি ইমানেই আছিলে ব্লগটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব মই হ'ব বাই বাই